পৰেশ বৰুৱা ডাঙৰীয়া, মই আপোনাৰ পৰা জানিব বিচাৰিম, আপোনালোকে দাবী কৰিছে যে ভাস্কৰ কলিতাৰ AK-47টো আপোনালোকে কাঢ়ি লৈ গৈছে আৰু লগতে এজন আলফা আহত হৈছে। এই কথাটো অলপ স্পষ্ট কৰি দিব নেকি? এইটো একেবাৰে আমাৰ যিটো তথ্য বা আমাৰ যিটো ছিষ্টেমত যিবিলাক খবৰ আহে, সেই খবৰ যিটো আমি ইতিমধ্যে কনফাৰ্ম কৰিছোঁ আৰু সেই কনফাৰ্মৰ ভিত্তিতে আমি ক'বলৈ বিচাৰোঁ ভাস্কৰ কলিতা দেৱৰ বা যিটো AK-47 হৈছে যিটো আমাৰ সৈনিক সদস্যসকলে লৈ আহিছে, লগতে আৰু এজন কামাণ্ডো ডেড বডি পৰি আছিলে ওচৰতে, সেইজনৰ বা AK-47 আনিবলৈ চেষ্টা কৰোঁতে আমাৰ এজন সৈনিক সদস্য সামান্য আহত হৈছে। এইটো কোনো আউট অফ ডেঞ্জাৰ বুলি আমি গম পাইছোঁ, সেইটো কোনো চিন্তাৰ বিষয় নাই। সেই বস্তুটো এইটো একেবাৰে 100% আপুনি সত্য বুলি কৈছে। আৰু যোনটো ভাস্কৰ কলিতাৰ পিতৃয়ে আপোনালোকক কৈছে যে মূল সুঁতিলৈ ঘূৰি আহক, তাৰ আপোনাৰ চমু প্ৰতিক্ৰিয়া এটা বিচাৰিছোঁ। মূল সুঁতি তেখেতৰ এই সময়তে মই তেখেতৰ এইটো যুক্তি নহয়, তেখেতক মই শ্ৰদ্ধা সহকাৰে মই তেখেতক জনাবলৈ বিচাৰিছোঁ। এই মুহূৰ্তটো যে তেখেতে এটা কথা কৈছে, হয়তো তেখেতে কি ধৰণে লৈছে নাজানো, মূল সুঁতি শব্দটো ব্যৱহাৰ কৰিছে, তবুও মই মোৰ যিমানখিনি মানে তেখেতক শ্ৰদ্ধা কৰিব লাগে সেইমতে মই শ্ৰদ্ধা কৰি তেখেতক জনাবলৈ বিচাৰিছোঁ। যিহেতু নেকি আমি সংযুক্ত মুক্তি বাহিনী অসমৰে সন্তান, প্ৰতিজন সদস্য অসমৰ সন্তান, আমিতো মূল সুঁতিতে আছোঁ আৰু আমি জন্মগত অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি আছোঁ। আৰু এইকাৰণে মূল সুঁতি বুলি আমাৰ প্ৰশ্ন নহয়, আমাৰ মূল সুঁতি বুলি কোনো এটা কথা থাকিব নোৱাৰে, যিটো আমাৰ এটাই। আৰু সবচে ডাঙৰ কথা হৈছে আমি অস্ত্ৰ আমাক ধৰিবলৈ বা আত্মৰক্ষা কৰিবলৈ আমি অস্ত্ৰ ল'বলৈ বাধ্য হৈছোঁ, কিন্তু আমাৰ অসমৰ সন্তানবিলাকক অসমৰ মানুহক অত্যাচাৰ কৰিবলৈ, অসমৰ মানুহক হত্যা কৰিবলৈ আমি অস্ত্ৰ লোৱা নাই। সেই কথাটো আমি জনগণক বাৰে বাৰে জনাই আহিছোঁ। আজি যি খালি মোৰ আৰু এটা প্ৰশ্ন, পৰেশ বৰুৱা ডাঙৰীয়া, মোৰ প্ৰশ্নটো হৈছে যে আলোচনালৈ আলোচনা কৰাত কি বাধা আছে ভাৰত চৰকাৰৰ লগত? আমাৰ ফালৰ পৰাতো আমি কৈছোঁ, আমি প্ৰথম কথা ভাৰত চৰকাৰৰ কি বাধা থাকিব পাৰে। সাৰ্বভৌম স্বাধীন কোনোবা এটা জাতিয়ে বিচৰাত, এখন গণতন্ত্ৰৰ দেশত যদিহে প্ৰকৃত গণতন্ত্ৰ আছে, সাৰ্বভৌম স্বাধীন বিচৰাটো এটা জাতিয়ে তাৰ ওপৰত কথা পতাৰ গণতন্ত্ৰত কোনো বাধা নাই। তাৰ উদাহৰণস্বৰূপে কানাডাই দি গৈছে, তাৰ উদাহৰণস্বৰূপে গ্ৰেট ব্ৰিটেইনে দি গৈছে, তাৰ উদাহৰণস্বৰূপে ইণ্ডোনেছিয়া দি গৈছে, তাৰ উদাহৰণস্বৰূপে সুদানে দি গৈছে। পৰেশ বৰুৱা ডাঙৰীয়া, মই যদি আপোনাৰ প্ৰশ্নটো এনেকে কৰোঁ যে আপোনালোকে চৰ্তবিহীন, যদি ভাৰত চৰকাৰে আনকণ্ডিশ্যনেল চৰ্তবিহীন আলোচনালৈ আপোনালোকক মাতে আৰু আপোনালোকেও কোনো চৰ্ত নিদিয়াকৈ আলোচনালৈ আহিবনে নাহে? কিন্তু আচল কথাটো চৰ্তবিহীন বুলি কৈ আমাক এটা প্ৰেক্টিকেলি যদি বহুৱাই লৈ তাৰপিছতে গঁৰালৰ বিষয়ে তাত এটা প্ৰয়োগ কৰি আছোঁ। আমি সেইকাৰণে কৈছোঁ আমাক লাগে 100% একুৱেঞ্চ। আমাৰ যিটো জন্মগত অধিকাৰৰ কথা পাতিব পাৰিব, এইটো স্বাধীনতা পাওঁ নাপাওঁ পিছৰ কথা, পাওঁ নাপাওঁ আমি আমাৰ যুক্তিৰে ভাৰতবৰ্ষক ভাৰত কথা মানে উপনিৱেশিক আমি মানে বুজাব পাৰিম নে নোৱাৰিম, সেইটো আমাৰ কথা। আৰু তেখেতসকলে আপোনালোকে বা যিসকলে স্বাধীনতা বিচাৰিছে আমাৰ নেতৃত্ব আছে নাই টেবুলত বুজাওক। যদি বন্ধু অস্ত্ৰৰ যোগেদি মানে নহয়, যদি টেবুলত বুজাওক, টেবুলত আমাক সন্মান কৰক। এইটো পাব নোৱাৰে আপোনালোকে, এইটো কাৰণে পাব নোৱাৰে, সেইটো কিয় পন্থা ল'লে ইমান গ্ৰাস কৰিবলৈ বিচাৰিছে, কেৱল মাত্ৰ সামৰিক শক্তি আমাক বস কৰিবলৈ বিচাৰিছে। আমাৰ জন্মগত অধিকাৰ, আমাৰ বুৰঞ্জী, আমাৰ ইতিহাস, পলিটিকেল ৰাইটৰ কথা শুনিবলৈ বিচৰা নাই। এইখন কেনেকুৱা গণতন্ত্ৰ? গণতন্ত্ৰটো এইবিলাক সৃষ্টি কৰিছে মানুহে। পৰেশ বৰুৱা ডাঙৰীয়া, আপুনি বিশ্বাস কৰেনে 1979 সংগঠনটো জন্ম লাভ কৰাৰ পৰা আজি প্ৰায় 30-40 বছৰ হ'ব, আপুনি বিশ্বাস কৰেনে যে যুদ্ধ কৰি আপুনি স্বাধীনতা পাব বুলি আপোনাৰ বিশ্বাস হয় জানো? আমি যুদ্ধ কৰোঁ, যুদ্ধ কৰি পাম, কিন্তু আমাৰ লেজিটিমেটটো আছেতো। আজি এটা নহয়, আজি যিটো আমি কৈছোঁ এইটো আত্মৰক্ষাৰ কাৰণে, আৰু আমাৰ এইটো নিজৰ মানে জন্মগত অধিকাৰ কাৰণে এইটো যুদ্ধ কৰোঁ নকৰোঁ, এইটো আমাৰ ৰাইটটোৰ কাৰণে আমি চিঞৰিছোঁ। ৰাইটটোৰ কাৰণে আমি ইয়াক প্ৰটেক্ট কৰিবৰ কাৰণে আজি অস্ত্ৰ ল'বলৈ বাধ্য হৈছোঁ। অস্ত্ৰ নল'লে আমি নিজকে সুৰক্ষিত কৰিব নোৱাৰোঁ।
মোৰ পৰেশ বৰুৱা ডাঙৰীয়া মোৰ এটা শেষ প্ৰশ্ন আপোনালৈ যে মই আকৌ এটা এই প্ৰশ্নটো পুনৰবাৰ সুধিছোঁ আপোনালৈ যে কি ক'লে আপোনালোকে ভাৰত চৰকাৰৰ লগত শান্তি আলোচনাৰ বাবে বা আলোচনাৰ বাবে বহিবলৈ ৰাজি আছে? ভাৰত চৰকাৰ আহিব লাগিব, আহি ক'ব লাগিব এইটো পলিটিকেল, এইবিলাক সকলো পলিটিকেল ইছ্যু, ল এণ্ড অৰ্ডাৰ ইছ্যু নহয়, পলিটিকেল ইছ্যু। এইটো সাৰ্বভৌম স্বাধীন অসম, এইটো এটা পলিটিকেল ইছ্যু। আৰু অসমৰ জন্মগত অধিকাৰ যেনেকৈ নাগালেণ্ডৰ সাৰ্বভৌম মানে নাগালেণ্ডৰ, এইটো এটা পলিটিকেল ইছ্যু। তাৰ ওপৰত কথা পাতিব লাগিব, কথা পাতি কি হয় কি নহয় বেলেগ কথা, এইটো আমি যুক্তি সহকাৰে দিনটো যুক্তিত আমি যদি পৰাজয় হওঁ তাকে মানি লওঁ, একো নাই। কিন্তু আমাৰ যুক্তি আমি আমাক তাত টেবুলত আমাক প্লেচ কৰিবৰ কাৰণে আমাক সুযোগ চুক্তিয়ে দিছে। তাৰমানে আপুনি এইটো ক'ব বিচাৰিছে যদি ভাৰত চৰকাৰে কয় যে আপোনালোক আহক, আমি আপোনালোকৰ যি ডিমাণ্ড, আপোনালোকে যি দাবী কৰি আছে, আমি সেই দাবীবিলাকৰ লগত আলোচনা কৰিবলৈ ৰাজি আছোঁ, তেতিয়াহ'লে আপোনালোক আহিব। সেইটোৱে মই ঠিক বুজিছোঁ নে কথাটো? দাবীবিলাকৰ লগত নহয়, এইটো এটা প্ৰেক্টিকেল প্ৰশ্ন। আপুনি যিটো কৈছে খুব প্ৰেক্টিকেলি কৰিছে। এই প্ৰেক্টিকেল প্ৰশ্ন নকৰি আপুনি চিনচিয়াৰলি মানে উইদাউট হিপক্ৰেচি আপুনি আহক। মানে আমাৰ এটাই পইণ্ট আছে, এটা ইছ্যুতে পলিটিকেল ইছ্যু, সাৰ্বভৌম স্বাধীন অসম। আজি কেতিয়াও নহয়, আজি আলফাৰ লগত যদি সাৰ্বভৌম স্বাধীন অসমৰ লগত স্বাধীন অসমৰ ওপৰত কথা পাতি লৈছে, এই ইছ্যুটোৰ ওপৰত কথা পাতি আজি আলফাটো এই ধৰণে কৰি নাথাকিলে, দুটা নহ'লেতো এই কথাবিলাক ডক্টৰ ইণ্ডিয়াই জানিব লাগিছিলে। অসমৰ গোটেই দেশটা অঞ্চলৰ শান্তি আহিব, দেশটা অঞ্চলত প্ৰকৃত শান্তি আহিব যদি ডক্টৰ ইণ্ডিয়াই সদিচ্ছা দেখায়। এই প্ৰতিটো হিষ্ট্ৰিকেল ৰাইটৰ ওপৰত যদি কথা পাতিম বুলি কয়, সকলো আহিবতো। কি এটা পৰিৱেশ হ'ব, পৰিৱেশ হ'ব, সেইটো যদি সেই পৰিৱেশটো আহে, আলোচনা হ'ব, সেইটো কিমান সুন্দৰ এটা পৰিৱেশ হ'ব। ঠিক আছে পৰেশ বৰুৱা ডাঙৰীয়া, মই আপোনাক ধন্যবাদ জনাইছোঁ।